আসসালামু আলাইকুম এভৰিৱান, মই নাজমিন আৰু নাজমিনছ কিচেন ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালেই। ৰাতিপুৱাৰ চাহ নাস্তা কৰি অকণমান ৰেষ্ট লৈছিলোঁ। এতিয়া আকৌ পাকঘৰলৈ আহিলোঁ। সৰু সুৰা এটা দুটা কাম আছে, বোলো সেয়ে কৰোঁ। ইফালে চাওকচোন, বতৰটো ইমান ডাৱৰীয়া কৰিছে, ৰ'দৰ ভাৱেই নাই অলপো। ভাল নালাগে এনেকৈ, মইতো মুঠেও ভাল নাপাওঁ। অকণমান ৰ'দটো ওলালে ভাল লাগে আকৌ ঠাণ্ডাৰ দিনত, নহয়নে? দুপৰীয়াৰ সাজত কি ৰান্ধো কি নাৰান্ধো, এইফালে কেইটামান মগুমাহ আছে, তাকে তিয়াই থওঁ। মগুমাহ খাই মই খুব ভাল পাওঁ। বুট নাই আজি, শেষ হৈছে, এইকেইটাই তিয়াই থৈ দিওঁ। এইখিনি ভালকৈ ধুই পানী দি নিমখ দি অকণমান তিয়াই থৈ দিওঁ। ওচৰৰে ভণ্টি এজনীয়ে বগৰী দিছে, তাকে বোলো অকণমান মেলা জেলা কৰি থৈ দিওঁ। পলিথিনত থৈ দিলে নষ্ট হৈ যাব নহয়। এইখিনিৰে কিবা এটা বনাব লাগিব, মিঠা বগৰী। এয়া মই গা পা ধুই আহিলোঁ। এতিয়া আজি দুপৰীয়াৰ সাজত কি ৰান্ধো চাওকচোন। অকণমান মাছ আছে, চিতল মাছ, তাকে বনাই দিওঁ আৰু। 1 চামুচ হালধি দিলোঁ, নিমখ দিলোঁ, এইখিনি সানি ল'ম। ঢাকনি দি 10 মিনিটৰ কাৰণে থৈ দিম। এইফালে পিঁয়াজ আৰু নহৰুখিনি ৰেডি কৰি ল'ম। অলপ বাকলি দি খাবার কথা ইমান ভাল কাটাই নাযায়। কিবাকে গৈ নহৰুখিনি থেতেলি লওঁ। নহৰুখিনি মই একেবাৰে মিহি কৰি দিয়া নাই, অকণমান দখৰা দখৰ কৰি ৰাখিছোঁ। এইফালে কেৰাহী পাতি দিলোঁ, মিঠাতেল দিলোঁ, মাছখিনি এপিচ এপিচকৈ অকণমান ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই হয় মানে এইফালে আন এখন তৰকাৰীৰ বাবে মই যোগাৰবোৰ ৰেডি কৰি ল'ম। এয়া মচুৰ দাইল লৈ লৈছোঁ, মাছৰ মূৰেৰে মুড়ি ঘণ্টা বনাম আজি। একেবাৰে সহজ পদ্ধতিৰে বনাম, একো বেছি যোগাৰ ব্যৱহাৰ নকৰোঁ। এয়া ফ্ৰাই কৰা মাছখিনি উঠাই থলোঁ আৰু দাইলখিনি অকণমান সময়ৰ বাবে তিয়াই থৈ দিলোঁ। এয়া তেল দিলোঁ, মাছ ফ্ৰাই কৰা কেৰাহীখনতে দিছোঁ। ইয়াতে অকণমান পাঁচফোৰণ দিছোঁ। এয়া পিঁয়াজ জলকীয়া দি অকণমান ভাজি লৈ তাৰপিছত ইয়াতে নহৰুখিনি দি দিম। এয়া নহৰুখিনিও দি দিলোঁ। এতিয়া অকণমান লাৰি ল'ম। এইফালে নিমখ, জিৰা গুড়ি, হালধি গুড়ি, এয়া শুকান জলকীয়া পাউডাৰ। এইফালে লৰাই মাছ খালেই, মাছখিনি দি দিলোঁ। চাই থাকক তেনেহ'লে ভিডিঅ'টো।
এইফালে মুড়ি ঘণ্টা বনাবৰ বাবে মাছৰ মূৰখিনি ৰেডি কৰি লওঁ। ইয়াতে মই হালধি আৰু নিমখ সানি এইখিনিও ভালকৈ ফ্ৰাই কৰি লওঁ। মূৰখিনি ভালকৈ ভাজি ল'লোঁ আৰু ইয়াতে এতিয়া মই তিয়াই থোৱা দাইলখিনি দি দিম। দাইলখিনি দি অকণমান সময় শুকানকৈ লাৰি ল'ব লাগিব, ভালকৈ ভাজি ল'ব লাগিব। তাৰপিছত ইয়াতে মই পানী এড কৰিম। 1 গিলাচ পানী দিছোঁ আৰু অকণমান পাগ আহিলে এইখিনি ঢাকনিখন বন্ধ কৰি সিজিব দিব লাগিব। তাৰে ধনিয়া পাতখিনি ৰেডি কৰি লওঁ। এইফালে মাছৰ তৰকাৰীখন হৈয়ে গ'ল। ধনিয়া পাত দি মই এইখন ঢাকনি বন্ধ কৰি থৈ দিম এতিয়া। মাছৰ তৰকাৰীখন চাকি চাওঁতে অকণমান নিমখ কম পালোঁ, অকণমান নিমখ দিলোঁ। এয়া চাওকচোন, অকণমান বাকী আছে দাইলখিনি সিজিবৰ বাবে। এতিয়া আৰু ঢাকনি বন্ধ কৰি থৈ দিম। 10 মিনিটৰ কাৰণে থৈ দিলে হৈ যাব আৰু। এইফালে চাওক হৈয়ে গ'ল। ইয়াতে মই আৰু আধা গিলাচ পানী এড কৰিম। কৰি পেলালা তুমি। ভালকৈ লাৰি চাৰি ঢাকনিখন বন্ধ কৰি আৰু 5 মিনিটৰ বাবে থৈ দিম। এয়া হৈয়ে গ'ল। এতিয়া ইয়াতে মই কাটি থোৱা ধনিয়া পাতখিনি দি ঢাকনি বন্ধ কৰি থৈ দিম। জুইটো বন্ধ কৰি দিম, পানীখিনি শুহি যাব পিছত। ভাতৰ লগত খাবৰ বাবে অমিতা আছিলে, অমিতাখিনি কাটি ল'লোঁ। এইফালে তৰকাৰীবিলাক উলিয়াই লওঁ বলক। দাইল অকণমান বনাইছিলোঁ, আলু আৰু গাজৰ দিছোঁ, চব্জি বনোৱা নাই কাৰণে। এইফালে মুড়ি ঘণ্টাখিনিও ওলাই লওঁ। আজি দুপৰীয়াৰ সাজৰ যোগাৰখিনি মই কেনেধৰণে কৰিলোঁ দেখিলেনে? ভিডিঅ'টো চাই ভাল লাগিলেনে? ভাল লাগিলে যদি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। তেন্তে আজিলৈ বাই।